জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বাতিলৰ দাবীত আছু আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জোৰ সমদল ছেমছন সিং ইংতি স্মৃতি পাৰ্কৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অহা 25 নৱেম্বৰত বহু প্ৰতীক্ষিত ডিফু মেডিকেল কলেজত অপিডি ছাৰ্ভিচ হ'ব মুকলি ডিফু জনস্বাস্থ্য বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল জৰিয়তে এই কথা ঘোষণা মেডিকেল কলেজৰ অধ্যক্ষ সুমিত্ৰা হাগজেৰে ডিফু মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীসকলৰ স্ক্ৰীন টেষ্ট গুৱাহাটীলৈ লৈ যোৱাত কেএছকে ধৰি কেইবাটাও সামাজিক সংগঠনৰ তীব্ৰ গৰিহণা 90% নিযুক্তি পাৰ্বত্য অনুসূচীৰ প্ৰাৰ্থীক প্ৰদানৰ দাবী নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ দাবীত সমগ্ৰ অসমৰ বিভিন্ন সদৰ চহৰৰ লগতে কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুটো জাতিধ্বংসী বিধেয়কৰ বাতিলৰ দাবীত বিশাল জোৰ সমদল বাহিৰ কৰে সদৌ কাৰ্বি আংলং ছাত্ৰ সন্থাৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুটো বিশাল জোৰ সমদলেৰে বিধেয়ক কাৰ্যকৰী তীব্ৰ প্ৰতিবাদ কৰে কেন্দ্ৰ চৰকাৰে অসমবাসীৰ ওপৰত বাংলাদেশী বোজা জাপি দিবলৈ কৰা ষড়যন্ত্ৰ কোনোতে সফল হ'বলৈ নিদিবৰ বাবে বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ অসম উত্তাল হয় সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ছেমছন সিং ইংতি স্মৃতি পাৰ্কৰ পৰা বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত উলিওৱা বিশাল জোৰ সমদলৰ কাৰ্যসূচীত কেএছএ আৰু ডিএছইউ আদি সামাজিক তথা ছাত্ৰ সংগঠনে সহযোগ কৰে উল্লেখ্য যে যোৱাকালি জিলাখনৰ বকলীয়াঘাট বৈঠালাংচু আৰু ডিফুত কাৰ্বি ছাত্ৰ সন্থা তথা বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক ইউনিফৰ্ম চিভিল কোড আৰু পাৰ্বত্য এলেকাত পঞ্চায়তী ৰাজকৰণ বাতিলৰ দাবীত জোৰ সমদল উলিয়াই উত্তাল কৰে সমগ্ৰ কাৰ্বি আংলংবাসীৰ ৰাইজৰ বাবে ভাল খবৰ বহু প্ৰতীক্ষিত ডিফু মেডিকেল কলেজত অহা 25 নৱেম্বৰৰ পৰা মুকলি হ'ব অপিডি ছাৰ্ভিচ য'ত প্ৰথম পৰ্যায় বহি চিকিৎসাৰ বাবে অহা ৰোগীসকলক ৰোগ পৰীক্ষা কৰা হ'ব এই অপিডি ছাৰ্ভিচৰ যোগে সমগ্ৰ কাৰ্বি আংলংবাসীৰ ৰাইজৰ বাবে ভাল খবৰ বহু প্ৰতীক্ষিত ডিফু মেডিকেল কলেজত অহা 25 নৱেম্বৰৰ পৰা মুকলি হ'ব অপিডি ছাৰ্ভিচ য'ত প্ৰথম পৰ্যায় বহি চিকিৎসাৰ বাবে অহা ৰোগীসকলক ৰোগ পৰীক্ষা কৰা হ'ব এই অপিডি ছাৰ্ভিচৰ যোগে এই কথা বিভাগীয় কাৰ্যালয় কক্ষত ডিফু মেডিকেল কলেজৰ অধ্যক্ষ সুমিত্ৰা হাগজেৰে আজি এক সংবাদমেল যোগে জানিবলৈ দিয়ে ইমাৰ্জেন্সি সাৰ্ভিস একদম ক্ৰিটিকেল কেसेस নাচাও যিবোৰ ডেইলি পেশেন্ট আহে চাই এক্সামিনেশন কৰে টেষ্ট কৰে গুচি যায় ঘৰলৈ তেনেকুৱা ধৰণৰ কেसेस পেশেন্টছবোৰ চোৱা হ'ব লাহে লাহে ইনডোৰ পেশেন্ট আৰু আইপিডি পেশেন্ট যাক কোৱা হয় সেকেন্ড ফেজত সেইটো ষ্টেপ লোৱা হ'ব এণ্ড আল্টিমেটলি লাষ্টত গোটেই অল দ্য মানে অপাৰেশ্যন থিয়েটাৰ্ছ লেবৰেটৰিজ আটাইকেইটা তেনেকৈ যাব এণ্ড that medical college will function as a college and hospital and diffu civil will be converted into a baby cancer hospital jitu kotha choli ase so etia moi apnalokor help lobo bisarisu prothom kotha to hol according to the government minister jitu amar advice dise minister sare taket koise je 25 tarikhor pra OPD patient OPD services should start from 25th of November.
নৱ প্ৰতিষ্ঠিত ডিফু মেডিকেল কলেজত OPD ছাৰ্ভিচেৰে মুকলি কৰি প্ৰাথমিক চিকিৎসা চলাই নিয়ৰ পিছত পৰ্যায়ক্ৰমে আভ্যন্তৰীণ ৰোগ পৰীক্ষা তথা চিকিৎসা সেৱা আৰু অন্যান্য যাৱতীয় চিকিৎসাজনিত বিভাগ ডিফু চিভিল হস্পিটেলৰ পৰা স্থানান্তৰ কৰি থকা হ'ব বুলি কয় অধ্যক্ষগৰাকীয়ে। ডিষ্ট্ৰিক্টৰ পপুলেশ্যনক যে 25 তাৰিখ নৱেম্বৰ 2019 এই নতুন মেডিকেল কলেজ ডিফুত যেটো স্থাপন হৈছে তাতে OPD ছাৰ্ভিচ আৰম্ভ কৰা হ'ব। আপোনালোকে এইটো গোটেই ডিষ্ট্ৰিক্টত একেবাৰে গাঁৱে গাঁৱে যদি খবৰটো আপোনালোকৰ মিডিয়াৰ যোগেদি যদি খবৰটো পোৱাই দিয়ে মই খুব কৃতজ্ঞতা হ'ম আপোনালোকৰ। থেংক ইউ ভেৰি মাছ। ডিফু মেডিকেল কলেজক লৈ এটাৰ পিছত এটা আৰু অভিযোগ তথা বিতৰ্ক যেন নপৰিব। ছাত্ৰ সংগঠনকেই ধৰি কেইবাটাও সামাজিক সংগঠনৰ দাবীৰ পিছতো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰসংগক লৈ মুঠতে আওকাণ বিজেপি চৰকাৰৰ। ডিফু মেডিকেল কলেজক লৈ এটাৰ পিছত এটা আৰু অভিযোগ তথা বিতৰ্ক যেন নপৰিব। ছাত্ৰ সংগঠনকেই ধৰি কেইবাটাও সামাজিক সংগঠনৰ দাবীৰ পিছতো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰসংগক লৈ মুঠতে আওকাণ বিজেপি চৰকাৰ। তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ লিখিত পৰীক্ষাৰ ডিফুৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰাৰ পিছত স্কিন টেষ্ট গুৱাহাটীত অনুষ্ঠিত কৰা প্ৰসংগক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থা KSYC, KFA, কুয়া আৰু KNA আদি সামাজিক দল সংগঠনে। যোৱাবাৰ যিটো ৰিটেন ইণ্টাৰভিউ যিটো হৈ গ'ল সেই ৰিটেন ইণ্টাৰভিউ হোৱাৰ পাছত তাৰ পাছত যিটো ডেভেলপমেণ্টটো যিটো হৈ গ'ল সেইটো যিটো এবনৰ্মেলিটি আৰু যিটো কাউন্সিল অথৰিটিৰ ওপৰত যিটো পাৱাৰ যিটো ষ্টাক কৰা হৈছে পাৱাৰ যিটো গুৱাহাটীত যিটো লোৱা হৈছে সেইটোৰ ওপৰত আমি আলোচনা কৰিব গৈছোঁ। কাৰণ যোৱাকালিৰ যিটো ডেভেলপমেণ্ট আমি দেখিছোঁ যে ইয়াৰ যিটো আহিবলগীয়া যিটো ৱাইৱা যিটো ইণ্টাৰভিউটো তাত মানে অতি শীঘ্ৰে মানে কোনো এটা সময় লৈ পেলাই ৰাতিয়ে মানে গুৱাহাটীলৈ ইণ্টাৰভিউ যিটো চেণ্টাৰটো চিফ্ট কৰি দিছে। কিন্তু ইয়াৰ কাৰণটো আমি কাৰ্বি আংলং ৰাইজে মানে আজিলৈকে এইটো বুজিবলৈ মানে বুজিবই নোৱাৰে তাৰমানে। কাৰণ আজি আমি সুধিব বিচাৰিছোঁ যে কাৰণ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি এইটোৰ যিটো ইনচিডেণ্টৰ ওপৰত আমি কণ্ডেমো কৰিছোঁ। কাৰণ আজি কাৰ্বি আংলং ৰাইজ আৰু কাৰ্বি আংলঙত যিটো বাস কৰা আৰু কাৰ্বি আংলং ইয়াত জীয়াই থাকিব বিচৰা ৰাইজে এইটো বিচাৰিছিলে যে এইটো যিটো মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত 90% আসন পাৰ্বত্য অনুসূচীৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দাবী তুলিছে বিজেপি নেতৃত্বৰ কাৰ্বি ছাত্ৰ সন্থা তথা সামাজিক সংগঠনসমূহে। কাৰ্বি আংলং জিলাৰ সদৰস্থিত ডিফু কাৰাগাৰৰ কয়দীসকলৰ বাবে বৃহস্পতিবাৰে বাঁহেৰে নানা সঁজুলি তৈয়াৰ 10 দিনীয়া প্ৰশিক্ষণ মুকলি। বিভিন্ন কাৰণত জিলা কাৰাগাৰলৈ আহি কাৰাগাৰৰ জীৱন কটাবলৈ আহি নিৰ্দিষ্ট সময় পূৰ কৰি কাৰাগাৰৰ বাহিৰলৈ ওলাই গৈ কি কৰ্ম কৰিব এয়া সঁচাকৈ চিন্তনীয় কথা। কিন্তু এই সন্দৰ্ভত কয়দীসকলৰ ভৱিষ্যত কৰ্মসংস্থাপনৰ সুবিধা হোৱাকৈ জেলৰ ভিতৰতে ঘৰৰ বাৰীত সহজতেই পোৱা বাঁহেৰে নানান তৰহৰ সঁজুলি তৈয়াৰ প্ৰশিক্ষণ ব্যৱস্থা কৰিছে কাৰাগাৰৰ ভিতৰতে জিলা কাৰাগাৰ কৰ্তৃপক্ষ তথা পৰিষদ চৰকাৰে। জিলা আইনী সেৱা কৰ্তৃপক্ষ আৰু কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা উদ্যোগ বিভাগৰ সৌজন্য ডিফু কাৰাগাৰৰ কয়দীসকলৰ বাবে আজিৰে পৰা আৰম্ভ কৰা হৈছে 10 দিনীয়া বাঁহেৰে নানা তৰহৰ সঁজুলি তৈয়াৰৰ প্ৰশিক্ষণ। কয়দীসকলৰ পৰৱৰ্তী স্বাভাৱিক জীৱন কটাবৰ সময়ত স্বাৱলম্বনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰি ছেছন আদালতৰ জাজ আমিৰ উদ্দিন আহমেদে। উল্লেখ্য এই প্ৰশিক্ষণ মুকলি অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ সচিব CM তাৰো, যুটীয়া সচিব হিৰুলাছ মিলিক, জিলা লিগেল ছাৰ্ভিচৰ উৰ্ধতন বিভাগৰ অধ্যক্ষ মুমতা ভাদানী প্ৰমুখ বিষয়াসকলে অংশ লয়।
পৰত আহ বনত বাস আনলৈ আশা কৰি বনত বাস কৰিব নিবিচাৰে লাংবিৰিক অঞ্চলৰ ৰাইজে সেয়েহে বৃহত্তৰ লাংবিৰিক অঞ্চলৰ 6খন গাঁৱৰ ৰাইজে হাতে হাতে দা কোৰ লৈ ওলাই আহি নিজৰ অঞ্চলৰ পথ মেৰামতিত উঠি পৰি লাগিছে জৰুৰীকালীন অৱস্থাতো গাঁৱৰ ৰাইজে সুচল বাট পথৰ অভাৱত বাহৰ চাঙত চাঙি কৰি কান্ধত তুলি আনিব লাগে হস্পিটেললৈ চিকিৎসাৰ বাবে জিলাৰ সদৰ চহৰ ডিফুৰ পৰা মাত্ৰ কেই কিলোমিটাৰ আঁতৰতেই অৱস্থিত সিংহাসন পৰিষদ সমষ্টিৰ অন্তৰ্গত লাংবিৰিক গাঁৱৰ ৰাইজে শিক্ষা আহৰণৰ বাবে স্কুল চিকিৎসাৰ বাবে হস্পিটেলৰ অবিহনে সাতাম পুৰুষীয়া জীৱন নিৰ্বাহ কৰি আহিছে যুগ যুগ ধৰি পৰিষদত ক'ত দলৰ চৰকাৰ আহিল আৰু গ'ল যদিও লাংবিৰিক অঞ্চলৰ ৰাইজৰ জীৱন যাত্ৰা প্ৰণালী একেই আছে Itu. Itu polisi dulu dan. Kalau sekolah ke Charlie Somar tu. Thang dah dah ada. Thang dah belo. Sekolah hamsi belo. Thang dah belo lah hai Somar ke pusi. Dok kalau nojatan pali aku suang arlo tumpan. Metang ecor elok ba. Kodok we tumpan cijin su memi esong gelah hello. Gang medical kami aja ni pentani tum delivery ke su ke pon. Kisung teknik ni tu. Lah so delivery ke su ke pon pon nojatan pali lah pukai pupen peni pen rang pon sini tu. Kasih asong pon nang nak. Dagan an ke jawan nang nak. Kilometer yang kau dapat dah. Jola anak-anak kesung ni itu lah si. Ni tu memang ke iam tu malah cunik rion telepon alo, si iam malah cunik rion telepon alo pemasi pining ban makan itu bang lah tempuling kor unang ji pupan bang si kabor isi kan lah ni tu JCB patong populo. Nah. Oke nali tum lah lang beri garat pen cunik ridam dulu majalah bang so tuar selam nang selam pinang ji ku. Lagi ni litum aprang penta melang litum isi alang litum election hut nang than po. De nang tuma pan nilitum pan wood nang pehai non nilitum la bangsa tuara pan nilitum nang claim bi bon nilitum akenang ji nilitum sona development nang pinon bu nilitum chang he la pe nilitum pupe je nilitum ka kenang sot tuar nang bunai pinon tuar nang selam pinon nilitum kiduk ke lagarat tame nilitum neng samlo pusi nilitum ke lang litum pan isi lam the chipidun non nilitum terdak singhason constituency long IMC mate non ke em lo omor sing disola election judera phi mate haidera phi pen nang litum long nang chihumri phanwang loma nilitum along la bangso ka chihumri phan batai sita wang ve pinlang non anon pu sita me alang litum che than lo sita me non pu sita me alang litum wang ve la Election hut ke bang. election ta wang ve লাংবিৰিক অঞ্চলৰ এই 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা বেয়া অৱস্থাৰ বাবে ভাড়ালৈকো নাহে কোনো গাড়ী সেয়ে বৃহত্তৰ লাংবিৰিক অঞ্চলৰ 6খন গাঁৱৰ ৰাইজে চৰকাৰলৈ আশা পালি নাথাকি ৰাইজে স্বয়ং পথ মেৰামতিত নামি পৰিছে 21 নৱেম্বৰৰ পৰা চৰকাৰে এই অঞ্চলৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাস্তা পথ বিজুলী যোগান স্কুল হস্পিটেল আদি ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু স্থানীয় সিংহাসন সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য অমৰ সিং টিছো যদিও ৰাইজৰ এই বিনম্ৰ অনুৰোধ ৰক্ষা কৰিবনে নাই সেয়া আগন্তুক সময়তহে লক্ষণীয় হ'ব অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সমস্যা এটি বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor hinben war saikemi kipipon lasi lasonobor saikemi helong ninghangatum ali chuan dunik tha war saikemi laki chiklo jontro kophan kapamala seke piponji lasi apor panhok he pinpen Chloride Unisex Beauty Parlor along patebok damiknon rong parbi rong berot near Iron Bridge dipukar bianglong lasi lans se kachini le thojje phan laswa number 600-121-3664 along humriknon Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing.
also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া বিশ্ব টেলিভিছন দিৱস উপলক্ষে ভাৰতী এলপিজি এজেন্সিৰ সৌজন্যত কাট নিউজৰ কৰ্মী তথা বিষয়ববীয়াসকলে জনাই সম্বৰ্ধনা প্ৰত্যেককে একোখনকৈ পহৰে সন্মান জনাই টেলিভিছন জগতৰ সৈতে জড়িত থাকি ৰাইজক সেৱা আগবঢ়াই অহাৰ বাবে আজি বিশ্ব টেলিভিছন দিৱস উপলক্ষে ভাৰতী এলপিজি এজেন্সিৰ সৌজন্যত এক সুন্দৰ পদক্ষেপ ৰূপায়ণ কাট নিউজৰ সৈতে জড়িত হৈ সমগ্ৰ জিলাবাসীক নিউজ পৰিৱেশনৰ দৰে সেৱা আগবঢ়াই অহাৰ বাবে এই পদক্ষেপ গ্ৰহণ ভাৰতী এলপিজি এজেন্সিৰ স্বত্বাধিকাৰী CM টেৰণৰ তৰফৰ পৰা উল্লেখ্য যে বিগত 3 বছৰ ধৰি এক ক্ৰম CM টেৰণ নেতৃত্বত KYO সৌজন্যত বিশ্ব টেলিভিছন দিৱসৰ উপলক্ষে এইদৰে কাট নিউজৰ কাৰ্যালয়লৈ আহি একোখনকৈ পহৰে কাট নিউজৰ কৰ্মীসকলক অভিনন্দন তথা সন্মান জনায় যদিও CM টেৰণে এইবাৰ নিজৰ অংশীদাৰ ব্যৱসায় ভাৰতী এলপিজি হৈহে জনাই এই সম্বৰ্ধনা তেওঁ এই সন্দৰ্ভত এইদৰে কয় consumer ta na ke join dum ta bang ibong lo ini ni tum da ning klong pen ning arong na ni pusin ni tum ning matha sida nang tum channel kap channel long tum ni tum ke bang athike la hen do the kar bang long long electronic media bong ke kap channel ke aning kan pinang do lo pinang current affairs ko pieces suli bong sida ni tum akut pen apor bitat pusita me YouTube channel long true pen sida me kar bang long alam de pugali ang tanalam da mani litum pinang chini dun lo lasi pini world television de ani mani litum nang litum phan lo man la ka channel keran a team tum hani litum ninga klong ben choro lo nang litum la son ka biang nong lo son electronic media hin ban nang litum an ki pa plan dun thek phan ko anam phan ni litum an so se nang litum ngir jumi pa don ang pusi ni litum hin pen ninga klong pen adom pi pon pon thank you নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰীৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উত্তাল হোৱা সমান্তৰালকৈ বকলীয়া ঘাটতো কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰীৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উত্তাল হোৱাৰ সমান্তৰালকৈ বকলীয়া ঘাটতো কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰে Citizenship Amendment Bill, Uniform Civil Code, Assam Two Child Policy, তাৰপিছতে কাৰ্বি আংলঙত পঞ্চায়তী ৰাজ সিস্টেম এই চাৰিটা বিষয় লৈ আমি প্ৰতিবাদ ডেমনষ্ট্ৰেশ্যন লৈ আছোঁ আজি ইয়াতে বকলীয়া স্পৰ্টছ এছ'চিয়েশ্যন প্লেগ্ৰাউণ্ডৰ পৰা আমি আৰম্ভ কৰি বকলীয়া মাৰ্কেটত লৈ আমি টৰ্চ লাইট প্ৰচেছন লোকে আমি আৰম্ভ কৰি আছোঁ কাৰণ কিয় আমি এইটো প্ৰটেষ্ট কৰিব লাগিব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কাৰণ ইয়াতে আমি কিয় এইটো প্ৰতিবাদ কৰিব লাগিব কাৰণ কাৰ্বি আংলং আসাম নৰ্থ ইষ্ট বাংলাদেশী ইলিগেল বাংলাদেশীছৰ চিট বেট নহয় ইয়াত আৰু অসম চৰকাৰে এতিয়া কেইদিনমান আগত ঘোষণা কৰিছে যে আসামত টু চাইল্ড পলিচি
এতিয়া বিলটো আনিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু অসম চৰকাৰে এতিয়া চিন্তা কৰিব লাগিব যে বাংলাদেশী যিমান লাখ লাখ পপুলেশ্যন আছে এই বাংলাদেশী লাখ লাখ পপুলেশ্যন কাৰণে অতি সোনকালে আপোনালোকে বাংলাদেশীসকলক ইয়াৰ পৰা খেদাব লাগিব আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো অতি সোনকালে আপোনালোকে যাতে ৰখক এইটো বিলটো আপোনালোকে এইটো বাতিল কৰিব লাগিব তাৰপিছতে ইউনিফৰ্ম চিভিল কোড এইটো বহুত এটা কণ্ট্ৰভাৰ্চিয়েল বিল হয় গতিকে আমি একদম 100% আমি প্ৰটেষ্ট কৰি আছোঁ আমি এগেইনষ্টত আছোঁ কাৰণ UCC যদি ইমপ্লিমেণ্ট কৰা হয় তেতিয়াহ'লে যিমানখিনি ট্ৰাইবেলছ বা যিমানখিনি ট্ৰাইবেল জনগোষ্ঠী আছে তেওঁলোকৰ মানে কালচাৰ আইডেণ্টিটি লেংগুৱেজটো অনাগত দিনত এক্সটিংশ্যন হ'বলৈ একদম চান্স আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰীৰ বিপক্ষে প্ৰতিবাদৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ দৰে ষষ্ঠ অনুসূচী এলেকাত পঞ্চায়তী ৰাজকৰণৰ বিৰুদ্ধেও হোমকাৰ ছাত্ৰৰ নেতৃত্বত বুধবাৰে সন্ধিয়া বকলীয়া ঘাটৰ বজাৰ এলেকাৰ মাজেদি বিৰাট জোৰ সমদল উলিয়ায় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ